মাননীয় পদ্ম হাজৰিকাদেৱ আৰু অসমৰ লগতে সমগ্ৰ দেশখনত জিলিকি উঠিব মাননীয় হাজৰিকাদেৱৰ জন্মৰ পৰা আজিলৈকে যিমানখিনি মানুহৰ মৰম চেনেহ পাইছোঁ, আজি যেনেধৰণে সকলো ৰাইজ সংগঠিত হৈ মোক যি সন্মান যাচিলে, যিখিনি মোক সাহস আৰু প্ৰেৰণা দিলে, যে মই অভিভূত হৈছোঁ যে মানুহৰ অগাধ বিশ্বাস, মানুহৰ মৰম চেনেহ এনেকৈ যে পুঞ্জীকৃত হৈ আছিলে মই ভবা নাছিলোঁ। যদিও চতিয়াৰ বাহিৰত বিভিন্ন জেগাত সন্মান যাচিছোঁ, তেতিয়া চতিয়াৰ মানুহে মাজে মাজে কৈছিল, কিন্তু মই যিমান পাৰোঁ এৰাই চলিবলৈ বিচাৰিছোঁ। কিন্তু আজি এনেকৈ বান্ধি ল'লে যে এই সন্মান দিবৰ কাৰণে আৰু এনেধৰণে হাজাৰ হাজাৰ মানুহ নিজে নিজে গাড়ী ঘোঁৰা খোজকাঢ়ি চাইকেল বাইক লৈ সমবেত হ'ল। একো নোখোৱা নোবোৱাকৈ ইমান সময় থাকি এই অনুষ্ঠানটো ইমান গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান পালন কৰিলে, মই যদি সংগঠন কৰিলোঁ মই হয়তো এনেকৈ নোৱাৰিলোঁহেঁতেন। যে চতিয়া নাগৰিক সমাজৰ লগতে আহ্বায়ক যিখন কমিটিৰ সদস্যসকল আছে, তেওঁলোকে ইমান শৃংখলাবদ্ধভাৱে আৰু বিভিন্ন জনগোষ্ঠীয় যিবিলাক সাংস্কৃতিক দল আহিছে, তেওঁলোকো শৃংখলাবদ্ধভাৱে যেনেধৰণে আজি অনুষ্ঠানটো উদযাপন কৰিলে বা মোক সন্মান যাচিলে, মই এই ঋণ কেতিয়াও খুলিব নোৱাৰিম। হোটেল শ্বাইন এণ্ড ৰেষ্টুৰেণ্ট হোজাই পুৰণি বজাৰ ৰেলৱে ষ্টেচনৰ ওচৰৰ 18 দুৰ্গা পূজা মণ্ডপৰ সমীপৰ ৰায়বাহাদুৰ লেনত অৱস্থিত। ইয়াত আছে থকা আৰু খোৱাৰ উন্নত মানৰ সুব্যৱস্থা। ৰেষ্টুৰেণ্টত পাব ইণ্ডিয়ান, চাইনিজ, তন্দুৰ, ডিজাৰ্ট, মকটেল ইত্যাদি। লগত থাকিব ফ্ৰী হোম ডেলিভাৰী ব্যৱস্থা। হোটেলত আছে থকাৰ বাবে VIP ৰুম আৰু ৰেগুলাৰ ৰুম। ৰুমৰ মূল্য 800 টকাৰ পৰা আৰম্ভ। ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ আৰু ৰুম বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 036742549997, 254960 আৰু 8011294152 নম্বৰত।